আজি আমাৰ গুৱাহাটীৰ আমি য'ত থাকোঁ তাতে আমাৰ মানে একেলগতে থকা এজনী ছোৱালীৰ ৰুমৰ পৰা এটা মোবাইল চুৰ হ'ল। চাওক এই ল'ৰাটো কেনেকৈ মনে মনে ওপৰৰ মহললৈ উঠি আহিছে, আপোনালোকে চাওকচোন। নেদেখিলে কোনেও বিশ্বাসেই কৰিব নোৱাৰে। আমি সকলোবিলাক মানে নিজৰ নিজৰ ডিউটিত ওলাই গুচি গ'লোঁ। তাই মানে ৰুমত আছিলে, তাই ৰুমৰ পৰা ওলাই কিটচেনত গৈছিলে মানে কিবা খাবৰ কাৰণে। কিটচেনত যাওঁতে তাইৰ দৰজাটো অলপ খুলি থৈ গৈছিল আৰু ই কি কৰিছে চাওকচোন আপোনালোকে। ইমানেই সাহস কৰিছে, সি স্পঞ্জুৰি দৰজাৰ মানে ছেকেণ্ড ফ্ল'ৰত সি চেণ্ডেলটো খুলি মানে থাৰ্ড ফ্ল'ৰলৈ সি প্ৰৱেশ কৰিছে। মানে ই ইয়াতে ভিতৰত ৰুমত সোমাব। আপোনালোকে চাব দেই। সকলোকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। মানে সকলোৱে সাৱধান হওক। কেনেকৈ মানে ইমান মানুহ থকা অৱস্থাত ইমান সাহস কৰি কেনেকৈ মানে মোবাইলটো লৈ গ'ল চাওক, আপোনালোকে চাওক। মোবাইলটো লৈ সি ইমানেই দৌৰিছে, কিন্তু তাই গম নাপালে। পাছত হুলস্থুল লাগিছে, আমাৰ পুলিচ আহিছে ইয়াতে। পুলিচে সকলোখিনি পুলিচক গতাই দিয়া হৈছে। cctv ফুটেজ উলিয়াব পাৰে নাই নাজানো, তাৰ মুখখন ইমান স্পষ্ট দেখা নগ'ল। সেইজনী তাই এতিয়া ৰুমলৈ মানে আহিব আৰু এইটো দৰজাটো মানে তাই খুলি থৈ গৈছিলে। সেইটো মানে এতিয়া গৈ তাই দেখিব যে তাইৰ মোবাইলটো নাই। মানে হুলস্থুল হৈছে পূৰা সকলোখিনি। আপোনালোকে সকলোৱে সাৱধান হওক, সেইটো কাৰণেই ভিডিঅ'টো মই শ্বেয়াৰ কৰিলোঁ। সকলোৱে সাৱধান হওক, নহ'লে বহুত প্ৰব্লেম হ'ব। আজি বহুত ভয় লাগিছে। মানে কোনোদিন বিশ্বাস কৰা নাছিলোঁ কিছুমান কথা, কিন্তু নিজেই মানে য'ত আছোঁ এতিয়া মানে তাতে মানে এইটো প্ৰুফ পালোঁ ন। সকলোৱে মানে আজি আমাৰ ৰাতি এতিয়া শুব পৰা নাই, সকলোৱে ভয়তে মানে ভয়ত থকাৰ দৰে আছোঁ আৰু কি ক'ব। মানে আগতো দুবাৰমান চুৰ হৈছে কিবা কিবি, মানে ইগন'ৰ কৰা হৈছিল। মানে ভবা হৈছিল চাউলৰ বেগ চুৰ কৰি নিছিল, ভবা হৈছিল মানে কি চাউল নিছে একো নাই, কিন্তু সি মানে নেক্সট টাইম আকৌ মানে এনেকুৱা কৰিছে। সি মানে চাওক কেনেকৈ মনে মনে আহিছে, চাওক দেখিছেনে। দুটা ফুটেজ মানে কেমেৰা চবফালে আছে, সি গম নাপায়। তাৰ মুখখন স্পষ্ট অহা নাই, অলপ দাঢ়ি আছে ল'ৰাটোৰ। আপোনালোকে যদি কোনোবাই চিনি পায় ন, নিশ্চয়কৈ জনাব। কাৰণ মোবাইলটো সকলোৱে বহুত ইম্পৰ্টেণ্ট হয়। মোবাইলটোত সকলোৱে ডকুমেণ্ট থাকে, সকলো বস্তুখিনি থাকে। তাই মানে বহুত দুখ কৰিছে, কান্দি আছে আজি। মোবাইলটো লৈ যোৱাটো ডাঙৰ কথা নহয়, তাতে বহুতখিনি বস্তু থাকে মোবাইলত। সি কেনেকৈ চাওক, আপোনালোকে নেদেখিলে বিশ্বাস কৰিব নোৱাৰে। সি কেনেকৈ মোবাইলটো লৈ গুচি গ'ল চাওকচোন।